ট্ৰেইনিংবিলাক আছে, কাউণ্টিং ছুপাৰভাইজাৰ, কাউণ্টিং এছিষ্টেণ্টবিলাক, মাইক্ৰ' অবজাৰ্ভাৰ, সকলো ষ্টাফবিলাক ট্ৰেইনিং এইটো কমপ্লিট হৈছে। আৰু নেক্সট আমি এতিয়া জাষ্ট আমাৰ কাউণ্টিং ক্ষেত্ৰত আমাৰ যিমান প্ৰিপেৰেশ্যনটো আছে ৰিভিউ কৰি আছোঁ মাজে মাজে, আৰু মষ্টলি আমি আশা ৰাখিছোঁ এইটো পিচফুল এটা কণ্ডাক্ট হ'ব। আমাৰ সকলো এছেম্বলি ইলেকশ্যন যেনেকৈ পিচফুল কৰিছে, সকলো ৰাইজৰ ফালৰ পৰা আমি এইটো ধন্যবাদ জনাইছোঁ কি সকলো এটা পিচফুল এণ্ড স্মুথ কণ্ডাক্ট কৰিছে সকলো এছেম্বলি ইলেকশ্যনটো। এনেকৈ আমাৰ কাউণ্টিং প্ৰচেছটো এইটো। ছিকিউৰিটি ক্ষেত্ৰত যেনেকুৱা আমাৰ কাউণ্টিং ক্ষেত্ৰত ECI ডিৰেকশ্যনেই আছে, এইটো 3 টায়াৰ ছিকিউৰিটিটো থাকে। ত' ফাৰ্ষ্ট টায়াৰ, ছেকেণ্ড টায়াৰ আৰু থাৰ্ড টায়াৰ বেচিকেলি 100 মিটাৰ এৰিয়াসকল এইটো পেডেষ্ট্ৰিয়ান জোনবিলাক থাকে। ত' এনেকুৱা আমাৰ ছিকিউৰিটি ডিপ্লয়মেণ্ট পুলিচৰ লগত আমি কোঅৰ্ডিনেশ্যন কৰাৰ পিছত পুলিচ ডিপ্লয়মেণ্ট দি দিছোঁ। ত' মষ্টলি ছিকিউৰিটি আমাৰ ষ্ট্ৰিক্টলি থাকিব, আৰু ন' মোবাইল জোন, পেডেষ্ট্ৰিয়ান জোন ফ'ল' কৰা যিমান ইনষ্ট্ৰাকশ্যনটো আছে সেইটো আমি ফ'ল' কৰাব, এইটো আমাৰ ফালৰ পৰা ডিচিজনটো আছে। ঠিক আছে, ধন্যবাদ।